তেতিয়া ই অচল হৈ যাব, কাম নাইকিয়া হৈ যাব। ঠিক তেনেকৈ ঈশ্বৰে আপোনাক আৰু মোক ভাল উদ্দেশ্যৰ বাবে ভাল বস্তু ব্যৱহাৰ কৰিবৰ কাৰণেহে বনাইছে। সেইকাৰণে আমি ইয়াৰ ব্যতিৰেকে কাৰ্য কৰিব নালাগে। এতিয়া মই আপোনালোকক বিশেষকৈ যুৱক যুৱতীসকলক মূল বিষয়লৈ পোনে পোনে যোৱাৰ আগতে এটা পৰামৰ্শ দিব বিচাৰিছোঁ। সেইটো হৈছে মোবাইল এডিকশ্যন, মোবাইলৰ প্ৰতি যিটো আসক্তি তাৰ বিষয়ে। মই যেতিয়া ব্যক্তিগতভাৱে তাত ৰুমত আছোঁ তেতিয়া ভাবি আছোঁ, মোবাইল যিটো ছফ্টৱেৰ ইঞ্জিনিয়াৰবিলাকে প্ৰথমতে মোবাইলৰ বিষয়ে ৰিচাৰ্চ গৱেষণা আৰম্ভ কৰিলে, ই 1-2 বছৰতেই শেষ হোৱা নাই গৱেষণা। বহু বছৰ তেওঁবিলাকে ছফ্টৱেৰ এক্সপাৰ্টবিলাকে ইঞ্জিনিয়াৰবিলাকে গৱেষণা কৰি এই মোবাইল স্মাৰ্টফোন তেওঁবিলাকে ডিস্কভাৰ কৰিছে বা বনাইছে। তেওঁবিলাকে এনেকুৱা গৱেষণা কৰিছে যে এনেকুৱা বস্তু তাত দিলেহে মানুহ তাত সোমাই যাব, তাৰ পৰা বাহিৰত আহিব নোৱাৰে। তেওঁবিলাকে পাক চক্ৰত পৰি যাব। তাত এনেকুৱা তেওঁবিলাকে ৰিচাৰ্চ কৰিছে এক্সপাৰ্টবিলাকে, গৱেষকবিলাকে, আৰু তেনেধৰণে মোবাইল বা স্মাৰ্টফোন তেওঁবিলাকে ডিজাইন কৰি দিছে। আপুনি মোৰ কথা অলপ সময়ৰ কাৰণে পাহৰি যাওক আৰু নিজকে প্ৰশ্ন সোধক, আপোনাক মোবাইলে বান্ধি থৈছেনে নাই? বান্ধি থৈছে নাই? কাৰণ তেওঁবিলাকে তেনেধৰণে গৱেষণা কৰি মোবাইল বনাইছে। এনেই 1 মাহ 2 মাহৰ এইটো ৰিচাৰ্চ নহয়, বহুত বছৰ তেওঁবিলাকে গৱেষণা কৰাৰ পাছতে মানুহক বান্ধিবৰ কাৰণে, মানুহক যাতে তাত সোমাই দিব পাৰে, তাৰ পৰা যাতে তেওঁবিলাকে ওলাব নোৱাৰে, তাৰ কাৰণে তেওঁবিলাকে ডিজাইন কৰিছে, মোবাইল বনাইছে, স্মাৰ্টফোন তেওঁবিলাকে বনাইছে। কিছুমান যুৱক যুৱতী আছে তেওঁবিলাকে ব্লেংকেটৰ ভিতৰত সোমায়ো মোবাইল চায়, কাৰণে ৰিচাৰ্চ কৰিছে না তেনেকৈ। এনেকুৱাকৈ বনাই দিম যে এওঁবিলাকে হোৱা সময়তো যাতে পিছ নিশালৈকে এওঁবিলাকে যাতে ইয়াৰ আসক্তিত যাতে ডুব যায়, তাৰ কাৰণে তেওঁবিলাকে তাত সময় দিছে আৰু ৰিচাৰ্চ কৰিছে। ইয়াত কিছুমানে বহি আছে যুৱক যুৱতী, ইয়াত গীৰ্জা চলি আছে, কিন্তু তেওঁবিলাকে মোবাইলত হোৱাটছআপ চাই আছে, ফেচবুক চাই আছে, কিবা কিবি কৰি আছে, কাৰণ তেওঁবিলাকে তেনেধৰণেই ডিজাইন কৰিছে। তো এই মোবাইল আসক্তি, মই এনেকৈ আপোনালোকক নক'ম যে মোবাইল আপোনালোকে ব্যৱহাৰ নকৰিব, তাৰ উচিত ব্যৱহাৰ কৰিবৰ কাৰণে তেওঁবিলাকে বনাইছে। কিন্তু ইয়াক যেতিয়া অনুচিত ব্যৱহাৰ কৰা হয়, ইয়াৰ পাৰ্শ্বক্ৰিয়া হ'ব। আপোনাৰ চকুৰ পাৱাৰ কমি যাব, আপোনাৰ মেমৰি শক্তি, স্মৃতি শক্তি কমি যাব, আৰু কেতিয়াবা আপোনালোকৰ ব্ৰেইন টিউমাৰ হৈ যাব পাৰে। ইমান ভয়ানক ইয়াৰ পাৰ্শ্বক্ৰিয়া আছে মোবাইল আসক্তিত যিবিলাকে আছে। তো মই ইয়াৰ সৰু এটা সলিউশ্যন দিব বিচাৰি আছোঁ। মোবাইল মানুহেহে বনাইছে, গম পাইছে না? মোবাইলক কোনে বনাইছে? মানুহে বনাইছে, মোবাইলে মানুহক বনোৱা নাই। সেইকাৰণে মোবাইলৰ ওপৰত আপুনি যদি ইচ্ছা কৰিব পাৰে, তেতিয়া আপুনি জয়যুক্ততা পাব পাৰে, কাৰণ মোবাইলে মানুহক বনোৱা নাই, মানুহেহে মোবাইলক বনাইছে। আৰু ইয়াৰ যদি উচিত ব্যৱহাৰ কৰিব, গোটেই পৃথিৱীখন আপোনাৰ হাতৰ মুঠিত আছে। ইয়াৰ উচিত ব্যৱহাৰ কৰিলে আপুনি লাভান্বিত হ'ব। আৰু যীশুছোৱাকো সেইটোৱেই আদেশ দিছে আৰম্ভণিৰ পৰা। এই ব্যৱস্থা পুস্তকখনিত যি কথা লিখা আছে, তুমি যদি আখৰে আখৰে পালন কৰিবা, তেতিয়া তোমাৰ শুভগতি হ'ব, তুমি কৃতকাৰ্যতা হ'বা। সেইকাৰণে মোবাইলত যিবিলাকে আসক্তিত আছে, তেওঁবিলাক সাৱধান হ'ব লাগিব। এতিয়া মাহালি ছাৰে বিদায় বেলিকা আত্মিক জীৱন গাড়ীৰ 4টা চকাৰ বিষয়ে আপোনালোকক ক'ব। আপুনি আৰু মই যীশুখ্ৰীষ্টক নজনাৰ প্ৰাক মুহূৰ্তলৈকে আমি আধ্যাত্মিক মৃত্যুত আছিলোঁ। জগতৰ অন্ধকাৰত আমি পতিত অৱস্থাত আছিলোঁ। মই কোৱা নিচিনাকৈ মুক্তি, পৰিত্ৰাণ, অনন্ত জীৱন, পবিত্ৰ আত্মা, যীশুখ্ৰীষ্ট, স্বৰ্গৰাজ্য, নৰক, এইবিলাকৰ বিষয়ে আমি অজ্ঞ আছিলোঁ, জনা নাছিলোঁ। কিন্তু ইতিহাসত আপোনাৰ আৰু মোৰ জীৱনত ঈশ্বৰে এনেকুৱা এটা অনুগ্ৰহ দান কৰিলে, কোনোবা এজন ব্যক্তি, কোনোবা এজন ঈশ্বৰৰ দাসে আপোনাৰ আৰু মোৰ জীৱনত আহিল,
আৰু যীশুখ্ৰীষ্টৰ বিষয়ে আপোনাক আৰু মোক জনালে। যীশুখ্ৰীষ্ট মানৱ ৰূপত ঈশ্বৰ হয়, তেওঁ অভিষিক্ত জনা হয়, তেওঁৰ নাম ইমানুৱেল, আমাৰ লগত ঈশ্বৰ। এই বিষয়ে তেওঁবিলাকে জনালে আৰু তেওঁবিলাকে ইয়াকো জনালে যে মনুষ্যৰ পাপ ক্ষমা, মনুষ্যৰ পাপৰ পৰা মুক্তি কেৱল যীশুখ্ৰীষ্টৰ যোগেদিহে সম্ভৱ হয়। জীয়াই থকা অৱস্থাতেই যিসকল ব্যক্তিয়ে যীশুখ্ৰীষ্টক নিজৰ জীৱনৰ ব্যক্তিগত ত্ৰাণকৰ্তা হিচাপে বিশ্বাস ও গ্ৰহণ কৰে, সেইসকল ব্যক্তিয়ে ঈশ্বৰৰ অনুগ্ৰহৰ যোগেদি মুক্তিৰ নিশ্চয়তা পায়। তেওঁলোকে শিক্ষা দিলে, আমি বিশ্বাস কৰিলোঁ আৰু আমি পৰিত্ৰাণ প্ৰাপ্ত হ'লোঁ। আমাৰ নাম স্বৰ্গৰাজ্যত লিখা হ'ল। আপোনালোকে সেই তাৰিখটোক মনত পেলাওক, যি তাৰিখে আপুনি যীশুখ্ৰীষ্টক গ্ৰহণ কৰিলে আৰু পৰিত্ৰাণৰ নিশ্চয়তা পালে। সেই মুহূৰ্তৰ পৰাই আপুনি জীৱন গাড়ীৰ নতুন বাহন, নতুন গাড়ীত আপুনি উঠিছে। এনেকুৱা এখন বাহনত উঠিছে, বা মই আৰু আপুনি উঠিছোঁ, যি বাহন স্বৰ্গৰাজ্যলৈ যায়, যি বাহন অনন্ত জীৱনলৈ আপোনাক আৰু মোক লৈ যায়। সেই বাহনখনৰ 4খন চকা আছে আৰু আপোনালোকে জানে যদিও মই আপোনালোকক মনত পেলাই দিবৰ কাৰণেহে এই বিদায় বাৰ্তা সকলোৰে কাৰণে লৈ আহিছোঁ। আমি মোৰ দোৱা, মই প্ৰাৰ্থনা কৰিম।